দেহা থাকিলে বেহাটো হয়নে বাৰু হেল্থ ইজ ফাৰ্ষ্ট হেল্থ ইজ ৱেল্থ মানুহৰ কিবা এটা কৰিবলৈ হ'লে দীৰ্ঘম্যাদী কিবা এটা দেশটো জাতিৰ কাৰণে নিজৰ কাৰণে হ'লেও কিবা এটা কৰিবলৈ হ'লে হেল্থটো প্ৰথম হেল্থ ইজ ৱেল্থ হেল্থ ফাৰ্ষ্ট এইটো কোনোদিন ইম্পৰ্টেণ্ট মানে সেইটো গুৰুত্ব দিয়া নাছিলে গুৰুত্ব নিদিয়াৰ কাৰণে আজি এই যে পৰিণতিটো ঘটিলে এইটো এটা প্ৰধান কাৰণ এইটো এটা মানুহে যিয়ে নকওক লাগে যেনেকৈ মেডিকেল চায়েন্সে কৰিছে কিয় নকৰিছে এটা উশৃংখল জীৱন এইটো আমাৰ কাৰোৱে কাম্য নাছিলে আৰু জুবিন সমৰ্থকসকলেও যিসকলে ঘূৰ অন্ধ সমৰ্থকসকলেও এইটো কামনা কৰা নাছিলে না আছিলে মই নাজানো কিন্তু আমি কামনা কৰা নাছিলোঁ আৰু সেইকাৰণে আমি সময়ে তাক বিভিন্ন সুৰত কথাবিলাকো কওঁ মই নিজে ব্যক্তিগতভাৱে তাক কৈ আছিল তুমি মদ নাখাবা ধপাত নাখাবা আৰু ৰাগিয়াল বস্তু নাখাবা প্ৰকৃতিৰ লগত প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধত তুমি নেযা মই এজন প্ৰথম মাজুলী যিটো বিতৰ্ক সত্ৰাধিকাৰীসকলৰ পৰা যিবিলাক কৰিব আহিছিলে সত্ৰাধিকাৰীসকলক যিভাৱে কৈছিলে মদ খাইছিলে হয়তো সি মাতাল নহয় যি ভালভাৱে ক'লে সেইখিনি প্ৰভুসকল আপুনি এইটো কওকচোন এনেকুৱা কৰক হয়তো তাৰ কথা শুনিলে কিন্তু এনেকুৱা ধৰণে তাৰ যিবিলাক মই কৈছোঁ ব্যক্তিগত যিটো খামখেয়ালি মদ মাতাল আৰু মেৰি মানে আনন্দ মদ মাতাল হৈ আনন্দ নকৰে নহয় দুৰ্ঘটনা ঘটি পেলাই নিজে ইনভাইট কৰি লৈ অহা হয় মদ খাই মাতাল হ'লে ইয়াতো হিতাহিত জ্ঞান হেৰাই যায়তো কেনেকুৱা কথা ক'ব কি ক'ব এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মইতো প্ৰথম কৈছোঁ অপেনলি কৈছোঁ তই এইটো নকৰিবি আজি জুবিন আমাৰ যিসকল সমৰ্থক আছে অন্ধভক্ত এইসকলে কৈছিলে নে জুবিনক মইতো নুশুনিলোঁ এদিনো শুনা নাই তই নাখাবি তাৰ লগতেতো বিভিন্ন ধৰণৰ কথাবিলাক কৈ জুবিনক আৰু হিতাপ কৰাই দিছে আৰু উৎসাহিত কৰিছে তই দিনে ৰাতিয়ে মদ খালি গান গাই থাকিবি আমাৰ কাৰণে সিহঁতৰ মানে যিমান যুৱ চামৰ কিছু মানসিক মানে হেৰি আছে ডিপ্ৰেশ্যন আছে কিবা আছে গান শুনিলে ভাল পায় জুবিন আমাক গান গাবই লাগিব তই মদ খা কি আমাৰ জুবিন দাই মদ খাওক ৰাগিয়াল বস্তু খা তাৰ কাৰণে ভোগ নাই ৰাগিয়াল বস্তু খাই মানে একদম হৈ আমাৰ স্বাস্থ্য অৱনতি ঘৰৰ সেইবিলাক খালি গানটো লাগে শুনিব লাগে সেই অন্ধভক্ত হ'লে নহ'বতো তেনেকুৱা অন্ধভক্ত নহয় ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে কৈছেনে কোনোবাই যিসকলে একেলগতে মদ খাই আছিলে আজি যে কৈছে বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে নে জুবিনক আজি কৈছিলে জুবিন কিয় ভাল নহ'ল কোনোতো আমি শুনা নাই আমি এনে কৈছোঁ আজি কোনো এটাই কোৱা নাই আপুনি জুবিন মদ নাখাব দেই এনেকুৱা নাখাব দেই জুবিন আপুনি মদ কোনোবাই যে কৈছে মই 1000 বাৰ কৈছিলোঁ কোনোবা এগৰাকী মহিলাই কৈছে নে কোনোবা এগৰাকী আমাৰ কি কয় মহিলাৰ ফালৰ পৰা বা কোনোবা নাৰী কুলৰ পৰা কৈছিলে নে তাক মদ নাখাবি কোনো আমি শুনা নাইতো কোনে তেতিয়াহ'লে জুবিনক বেছি ভাল পাইছিলে কোনে বেছি জুবিনক সংযুক্ত মুক্তি বাহিনী অসমে ভাল পাইছিলে তাক অসমে তাক বেছি ভাল পাইছিলে আৰু সেইকাৰণেতো তাক কৈছে এইটো নাখাবি এইটো নকৰিবা আজি কিছুমান এনেকুৱা ওলাইছে জুবিনৰ এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে জুবিনৰ বা হৃদাৰ্থ এনেকুৱা কৰিছে হৃদাৰ্থ এনেকুৱা খাইছে চামকানু এনেকুৱা কৰিছে আমুকে এনেকুৱা কৰিছে তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই প্ৰকাশ্য কিয় কৰা নাছিলে যে হৃদাৰ্থ কোন সিটো অতি মানৱ নহয় নে সিটো অতি মানৱ নহয় অসমৰে মানে অনা অসমীয়া বুলি ক'বলৈ নাযাওঁ বাৰু অসমতে আছে ইমান দিন অসমৰে মানুহ বুলিয়ে কৈছোঁ সি তাৰ কথা নাজানে নেকি এবাৰ আজি জুবিনৰ মানে হত্যাকাৰী বুলি কৈছে হত্যাকাৰী আমি কেনেকৈ চিনাক্ত আমি কৰিম নেকি আমাৰ ওচৰত আমাৰ আইনত দিয়া নাই ন আমি হত্যাকাৰী বুলি ক'বৰ কাৰণে এতিয়া আমাৰ আইনতেই দিয়া নাই আমি যি আইনত আমি তাক বিশ্বাসেই নকৰোঁ কিন্তু যেতিয়া মানুহে কৈছে যে আলফাই মাৰিব লাগে পৰেশবোৰে আমুক কৰিব লাগে এনেকুৱা কৰিব লাগে তো মই পাগল হ'ব লাগিবতো মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কওঁ এইটোতো আমি মানি ল'ব নোৱাৰোঁ নহয় মানি ল'ব পাৰিম জানো প্ৰথমে আইন লৈছে কোনোবা হয় যিসকলে ভাৰতীয় আইন বিশ্বাস কৰে সেই আইন যদি বিশ্বাস কৰে আইনলৈ অপেক্ষা কৰিব লাগে আমাৰ ক'বলৈ কি আছে আমি আকৌ ইহঁতৰ ভাৰতীয় আইন তুলি লৈ আমি এইবিলাক কৰিব নোৱাৰোঁ যি সময়ত জীয়াই থকা মতেতো কোৱা নাই জীয়াই থকা জুবিনৰ ভালটো মানে ভাল কৰি ৰাখিবৰ কাৰণে স্বাস্থ্যৱান যিখিনি পদক্ষেপ ল'ব লাগিছিলে কোনোৱে লোৱা নাছিলে এতিয়া যদি ক'লে এতিয়া হৃদাৰ্থ যে এনেকুৱা কৰিছে এই যে এটা অৰ্থনীতিৰ ওপৰত জড়িত এনেকুৱা হৈ আছে এইবিলাক কাৰণত এই জুবিনক খুলি খাইছে একেবাৰে কেঁকুৰা কৰিছে 24 ঘণ্টা যন্ত্ৰ মানৱ এই কথাবিলাক আমাক কেলে নকলে আগতে নকলে কেলে মিডিয়াত কেলে কোৱা নাই
এতিয়া কেলে চাপি এতিয়া কেলে এইবিলাক কথা মৰাৰ মানুহটো যি গুচিয়ে গ'ল যি অকালতে গৈ গ'ল তাকতো সি তেতিয়াহ'লে অকালত মৰিব না সিদ্ধাৰ্থ তেতিয়া খেদা খালে কিন্তু খালে নাখালে কিন্তু সিদ্ধাৰ্থ খেদা খালে ইয়াৰ কাৰণে দুখ মানে জগৰীয়া কোন হওক কোনে আনিলে সিদ্ধাৰ্থক কোনে কি কৰিলে এই মানুহবিলাকৰ লগত কোনে যিবিলাক ই যে জানে নেকি এতিয়াও কথাটো কোন জগৰীয়া শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে কোন জগৰীয়া তাৰ কাৰণে শ্যাম কানু তাৰ হেৰি নাই নেকি বিবেক জুবিনৰ বিবেক নাই জুবিনৰ পৰিবাৰৰ বিবেক নাই চবৰে বিবেক আছেতো চবেইতো হাইলি এডুকেটেড মানুহ চবেই জানে ঘৰৰ মানুহে জানে তাৰ পৰিয়ালবৰ্গই জানে তাৰ বন্ধু বান্ধৱে জানে সুবিধ জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল তেতিয়া কেলে নকলে উশৃংখল কেইটা আমাৰ সমাজখন কেনেকুৱা বিহুৰ এটা ইমান পবিত্ৰ দিন বিহুৰ ফাংচনবিলাকত পবিত্ৰতাৰে গান পৰিৱেশন কৰিব লাগে তাতে মাক দেউতাক ভাই ককাই ভনী বাই সকলোৱে একত্ৰিত হৈ এই হেৰিবিলাক আমাৰ মঞ্চবিলাক উপভোগ কৰে নকৰে বাৰু ইমান সুন্দৰকৈ উপভোগ কৰিছিলোঁ আমি তাক প্ৰধান এতিয়া অৱস্থাটো কি হ'ল আমি সেই মঞ্চবিলাকত এটা মা দেউতা ককাই ভাই ল'ৰা ছোৱালী লৈ চাব পৰা অৱস্থা আছেনে গৈছেনে চাইছেনে মানুহে কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে যুৱচামে কৰে আৰু যি মেক্সিমাম মাতাল হৈ যায় তেতিয়াহ'লে আমি কোনফালে গৈছোঁ তাক সেই লৈ কোনোবাই মাতিছিলে মতা নাই জুবিনকো কৈছিলে নেকি কৰা নাই জুবিনে অশ্লীল ভাষা প্ৰয়োগ কৰি মানুহক যুৱচামক উত্তাল কৰি ৰাখি তাৰ বিষয়ে কৈছিলে কোনো কোৱা নাই এইবিলাকতো ক'ব লাগিছিলে কিন্তু মদ খাই গায় কৈ দিয়ে একদম ইমান মদত তাক মদাহী যেতিয়া হৈ থাকে তাক দোষাৰোপ কৰিব নোৱাৰি নে খুৱাইছে কোনে তাক সেই সময়ত তাকতো আনিব লাগে না তাক যি খুৱাই আনে তাৰ পৰিবাৰ থাকে ইয়াতে নাখাবি দেই এইবোৰ মানুহৰ ভদ্ৰভাৱে কথা কবি এই কথাটো কেলে নকয় এইটো ক'ব লাগে না এইবিলাক এইটো নহয় এই সমাজখন যেতিয়া এনেকৈ হৈ যায় তেতিয়াহ'লে কোনফালে গৈছে বুলি বোলো ভালটো দেখিবলৈ বেয়াটো ক'ব লাগিব আমি চব কথা কৈছোঁ না তই মাতাল হৈ নকৰিবি আমি যে ক'ব পাৰিছোঁ তহঁতি নকওঁ কেলে আমি যে ক'ব পাৰিছোঁ তহঁতি কৰিব লাগে সিদ্ধাৰ্থ এই কৰিছে আমুকে শ্যাম কানুৱে শেখৰে এনে কৰিছে তামুকে এনেকৈ আগত তহঁতি চকুৰ আগতে সেইসকলে ভক্তসকলে কিয় নকৰি কিয় জুবিনটো হেৰি নহয় নহয় এবচলিউট সি মানে ৰাষ্ট্ৰৰ শাসনটো তাৰ হাতত নাই নহয় সি চব যি ক'ব তাকেই হ'ব এইটো কথা নহয় ৰাষ্ট্ৰপতিও ক'ব নোৱাৰে স্বয়ং প্ৰধানমন্ত্ৰী হয় অসমৰ মুখ্যমন্ত্ৰীও নিজেই এইবিলাক কথা ক'ব কেতিয়াও নোৱাৰে এইটো আছে নিয়ম আছে সমাজ এখন আছে অসমৰ সমাজ এখন আছে সমাজৰ নীতি নিয়মৰ উদ্ধত নহ'বতো সমাজ আছে সমাজৰ কিছুমান আমাৰ একদম আগৰ পৰাই এথিক্স মৰেক্স আছে সেইবিলাক মানি চলিব লাগে শুদ্ধ হ'বৰ কাৰণে ফিলিয়েল পিটি আছে ডাঙৰ কেনেকৈ মৰম কৰিব সন্মান কৰিব লাগে সৰক মৰম কৰিব লাগে ডাঙৰ ওচৰত কেনেকৈ কথা ক'ব লাগে বিনয়ীভাৱে কথা ক'ব লাগে এইবিলাকতো আমাৰ মানে বনাই থৈ গৈছেতো এইখন তেতিয়াহে এখন শক্তিশালী সমাজ গঠন হৈছিলে অসমীয়া জাতি গঠন হৈছিলে কিন্তু ইয়াৰ বিপৰীততো আজি সেইটো হোৱা নাই এই কথাবিলাকে কৈছোঁতো এটা দেহা আমাৰ যেতিয়া দেহাটো দিছে বিভিন্ন অংগ প্ৰত্যংগ এই প্ৰতিটো অংগকে কেনেকৈ মানুহৰ আগত বচন ভংগীৰে মানে যাতে সন্মান সহকাৰে আৰু কোনো লজ্জিত নবয় তেনেকৈ শব্দবিলাক দিছেতো কিন্তু তাৰ বিৰুদ্ধে একদম খোলাকৈ লাজ ধোক নোহোৱাকৈ কিবা কৰি একদম মানে এইবিলাক কৰাটোতো এইটো ভাল সংস্কৃতি নহয়তো এইবিলাক কথাটো কোনো মাত মতা নাই এইবিলাকো উদগনি দিছে ইয়াৰ কাৰণে এই যে উশৃংখল জীৱনটো অৰিহণা কোন আছে আমাৰ অন্ধভক্তবিলাক আছে আমি আছোঁ আমি সকলোৱে আছোঁ আমি প্ৰতিবাদ কৰা নাই বা উশৃংখল হ'বলৈ দিছোঁ উশৃংখল হ'বলৈ আৰু বেছি যিসকল সদায় এইটো আংশিকভাৱে চেষ্টা কৰিছোঁ আমিতো সদায়তো লাগি থাকিব নোৱাৰোঁ আমিতো সদায় কথা পাতিব নোৱাৰোঁ কেতিয়াবা ইছ্যু হ'লে আমি কথা পাতোঁ কিবা ক'ব লগা থাকিলেহে ক'ব যিসকলে ডেইলি ৰেগুলাৰ প্ৰতিদিনে প্ৰতিনিয়ত প্ৰতি মুহূৰ্ত প্ৰতি মিনিটে প্ৰতি ঘণ্টাই ইহঁতৰ লগত থকাবিলাকে কিয় সংশোধন নকৰিলে আজি যে কৈছে এনেকুৱা হৈছে সিদ্ধাৰ্থটো গড নহয়তো সেইটো মানুহ হয় জুবিনো মানুহ হয় সংশোধন কৰিব পৰা কোনো চেষ্টা নকৰিলে সি যিটো হ'ব সি একঘামী কৰিবলৈ দিব কেলে দিলে তেতিয়াহ'লে একঘামী কৰিবলৈ দিলে কেলে মোৰ প্ৰশ্ন আহেতো কিছুমান প্ৰশ্ন আহে এতিয়া আৰু এটা কথা আৰু হৈ থকাৰ কাৰণে কৈছোঁ এতিয়া যে যিটো হৈ আছে এই হয়তো আমি গোটেই ইণ্টাৰেষ্ট জাতিটোৱে আমি এই আৱেগ প্ৰৱণ আৰু মানে সঠিক টাইমত আমি শুধৰণি নকৰোঁ আৰু শুধৰণি নকৰাৰ কাৰণে হৈছে